Hello friends, welcome to my channel Compass 360. আজিৰ এই ভিডিঅ'টোত স্কুল, এডুকেশ্যন, টিচাৰ আৰু ষ্টুডেণ্ট এই চাৰিটা শব্দৰ সম্পূৰ্ণ ৰূপ অৰ্থাৎ ফুল ফৰ্ম ইংৰাজীৰ লগতে অসমীয়া অৰ্থ উল্লেখ কৰা হৈছে। প্ৰথমটো হৈছে স্কুল। স্কুল শব্দটোৰ ফুল ফৰ্ম হৈছে S for sincerity অৰ্থাৎ একাগ্ৰতা বা আন্তৰিকতা। C for capacity অৰ্থাৎ সক্ষমতা অৰ্থাৎ কোনো কাৰ্য কৰিব পৰা শক্তি বা গুণ। H for honesty honesty মানে হ'ল সততা বা সাধুতা অৰ্থাৎ সত্য পথত থকা আৰু বিশ্বাসী। O for orderliness orderliness মানে হ'ল শৃংখলাবদ্ধতা অৰ্থাৎ নিয়মিতভাৱে বা প্ৰণালীবদ্ধভাৱে সজাই থোৱা অৱস্থা বা গুণ। O for obedience obedience মানে হ'ল আনুগত্য অৰ্থাৎ লোকৰ অধীন বুলি স্বীকাৰ কৰি আদেশ মানিবলৈ সন্মত হোৱা। L for learning learning মানে হ'ল শিকন অৰ্থাৎ জ্ঞান অথবা কৰ্মদক্ষতা আহৰণ কৰা কাৰ্য বা প্ৰক্ৰিয়া। দ্বিতীয় নম্বৰটো হৈছে এডুকেশ্যন। এডুকেশ্যন শব্দটোৰ ফুল ফৰ্ম হৈছে E for এনাৰ্জি এনাৰ্জি মানে হ'ল শক্তি অৰ্থাৎ ফলপ্ৰসূভাৱে কাৰ্য সম্পাদন কৰাৰ দক্ষতা বা যোগ্যতা। D for ডিচিপ্লিন ডিচিপ্লিন মানে হ'ল নিয়মানুৱৰ্তিতা বা শৃংখলাবদ্ধতা অৰ্থাৎ নিয়মানুসাৰে আচৰণ কৰা কাৰ্য। U for ইউনিটি ইউনিটি মানে হ'ল একতা অৰ্থাৎ এক বা একেলগ হোৱা অৱস্থা। C for কনফিডেন্স কনফিডেন্স মানে হ'ল আত্মবিশ্বাস অৰ্থাৎ নিজৰ ওপৰত থকা বিশ্বাস বা আস্থা। A for aim মানে হ'ল লক্ষ্য অৰ্থাৎ কোনো বস্তু বা স্থান পাবলৈ বা অৰ্জন কৰিবলৈ বিচৰা। T for টেলেণ্ট মানে হ'ল প্ৰতিভা অৰ্থাৎ উচ্চ মানসিক সামৰ্থ্য বা কোনো কাৰ্যৰ বাবে বিশেষ দক্ষতা থকা। I for ইণ্টাৰেষ্ট মানে হ'ল আগ্ৰহ অৰ্থাৎ কৰিবলৈ বিচৰা বা কৰি ভাল পোৱা। O for অপৰচুনিটি মানে হ'ল সুযোগ বা সুবিধা অৰ্থাৎ এক ইতিবাচক বা অনুকূল পৰিস্থিতি। N for নেশ্যনেলিটি মানে হ'ল জাতীয়তা বা ৰাষ্ট্ৰীয়তা অৰ্থাৎ কোনো এখন দেশ বা ৰাষ্ট্ৰত আত্মনিহিত হৈ থকা স্থিতি বা এইখন মোৰ দেশ এই মনোভাৱ থকা। 3 নম্বৰটো হ'ল টিচাৰ শব্দৰ ফুল ফৰ্ম হৈছে T for টেলেণ্টেড মানে হ'ল প্ৰতিভাশালী অৰ্থাৎ উচ্চ মানসিক দক্ষতা বা আন কোনো বিশেষ দক্ষতা থকা। E for এক্সিলেণ্ট মানে হ'ল শ্ৰেষ্ঠ বা উৎকৃষ্ট অৰ্থাৎ অত্যন্ত ভাল গুণাগুণ বা মান বিশিষ্ট। A for এডৰেবল মানে হ'ল শ্ৰদ্ধেয় বা পূজনীয়। C for চাৰ্মিং মানে হ'ল মনোমোহা বা মৰম লগা অৰ্থাৎ অতিশয় ভাল লগা। H for হেল্পফুল মানে হ'ল সহায়ক বা উপকাৰী। E for এনকাৰেজিং মানে হ'ল উৎসাহজনক অৰ্থাৎ যিকোনো কাম কৰিবলৈ সাহস বা উৎসাহ দিয়া। R for ৰেছপন্সিবল মানে হ'ল দায়িত্বশীল। 4 নম্বৰটো হ'ল ষ্টুডেণ্ট শব্দটোৰ 2 ধৰণৰ অৰ্থ প্ৰকাশ কৰা হৈছে। তাৰে প্ৰথমটো হ'ল S for simplicity মানে হ'ল সৰলতা। T for truthful
ট্ৰুথফুল মানে হ'ল সত্যবাদী অৰ্থাৎ সঁচা কথা কোৱা বা সত্য পথত চলা ইউ ফৰ আণ্ডাৰষ্টেণ্ডিং মানে হ'ল বুজাবুজি অৰ্থাৎ মানুহৰ মাজত সহযোগ বা পৰস্পৰ সহনশীলতাৰ এক অৱস্থা ডি ফৰ ডিচিপ্লিন মানে হ'ল নিয়মানুৱৰ্তিতা অৰ্থাৎ নিয়মানুসাৰে আচৰণ কৰা ই ফৰ এডুকেশ্যন মানে হ'ল শিক্ষা অৰ্থাৎ শিকাৰ জৰিয়তে অৰ্জন বা বিকাশ কৰা জ্ঞান বা দক্ষতা এন ফৰ নেশ্যনেলিটি মানে হ'ল জাতীয়তা বা ৰাষ্ট্ৰীয়তা অৰ্থাৎ কোনো এখন দেশ বা ৰাষ্ট্ৰত আত্মনিহিত হৈ থকা স্থিতি বা এইখন মোৰ দেশ এই মনোভাৱ থকা টি ফৰ টাইমিং মানে হ'ল সময় নিৰ্ধাৰণ দ্বিতীয় নম্বৰ অৰ্থটো হৈছে এছ ফৰ ষ্টাডি মানে হ'ল অধ্যয়ন অৰ্থাৎ পঢ়ি আৰু লিখি জ্ঞান আহৰণ কৰা টি ফৰ টেলেণ্টেড মানে হ'ল প্ৰতিভাশালী অৰ্থাৎ উচ্চ মানসিক দক্ষতা বা আন কোনো বিশেষ দক্ষতা থকা ইউ ফৰ ইউনিটি মানে হ'ল একতা অৰ্থাৎ এক বা একেলগ হোৱা অৱস্থা ডি ফৰ ডিজাৰিয়াছ মানে হ'ল আগ্ৰহী অৰ্থাৎ ধৈৰ্যবিহীন হৈ কিবা জানিবলৈ বা পাবলৈ বিচৰা ই ফৰ এনাৰ্জি মানে হ'ল শক্তি অৰ্থাৎ ফলপ্ৰসূভাৱে কাৰ্য সম্পাদন কৰাৰ দক্ষতা বা যোগ্যতা এন ফৰ নিট এণ্ড ক্লিন অৰ্থাৎ পৰিষ্কাৰ পৰিচ্ছন্ন টি ফৰ টলেৰেণ্ট মানে হ'ল সহনশীল অৰ্থাৎ কষ্ট সহ্য কৰিব পৰা যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু এনেধৰণৰ নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব